বিজ্ঞান প্ৰযুক্তিৰ যুগত অসমত ভূত কামৰূপৰ বকুত ভূত খেদা বেজ এনে বহু ভয়ংকৰ মুহূৰ্তৰ সাক্ষী হল বকুৰ ৪ নং মালিবাৰীবাসী এইজন ভূত খেদা বেজৰ চিকিৎসা চলিল নৱম শ্ৰেণীৰ ছাত্ৰী মাছুমৰ ওপৰত বেজ আহমদ আলীৰ মতে জিন সোমাইছে মাছুমৰ শৰীৰত জিনক খেদিবলৈ চলিল আহমদৰ চিকিৎসা অত্যাচাৰ চলিল মাছুমৰ কুমলীয়া শৰীৰত সেই ভূতটো আমি মানে খেদিম যাব লাগে মানে নাযায় তাৰপিছত মানে যাব নাকেৰে যেতিয়া নাযায় তেতিয়া অত্যাচাৰ কৰিছে মাছুমক জোৰ কৰি খুওৱা হল অপথ্য নাকেৰে যিটো মানে আমি ভাবিছোঁ মানে বিষাক্ত দ্ৰব্য মানে ইজনে শুনিছে এইটো নিচাদল বুলি কয় নিচাদল নাকেৰে সোমাই দিছে মুখেৰে দিছে কাণেৰে দিছে চকুত দিছে কিন্তু মানে সেই চেণ্ডেলযোৰ কামুৰিব লাগিব 3বাৰ মানে সেই চেণ্ডেলটো মুখত ভৰাই দিয়াইছে ছোৱালীগৰাকীক দিয়াইছে কলেজত পঢ়ি থকা এইজন স্বয়ম্ভু বেজেও স্বীকাৰ কৰিলে মাছুমক কৰা হোৱা অত্যাচাৰৰ কথা বাহিৰেও কোবোৱা হৈছিল মাছুমক ভূত যে থাকে ভূত বাও ফালে হেৰি কৰে তেতিয়া মানে এই ছাত কোবোৱালেও মানে সি দুখ পায় ইয়ত ছাত কোবোৱালেও দুখ পায় বা বাও ভৰিৰ তলত যে তাত অলপ কোবোৱালে ওই ভূতো দুখ পাব এইটো দুখ নাপায় আপুনি তেনেকে কোবাইছিল তেনেকৈ মই 4টা কোব দিছিলোঁ চিকিৎসকৰো কাষ চাপিব দিয়া নাছিল বেজে আৰু পৰিণতি এয়া আহমদ বেজৰ অমানসিক অত্যাচাৰৰ পিছত প্ৰাণ গ'ল মাছুমৰ অন্ধবিশ্বাসৰ বলি হৈ পৰিয়ালটোৱে হেৰুৱালে মৰমৰ সন্তানক কিন্তু আচৰিত কথা নিজৰ অপকৰ্মৰে কিশোৰীগৰাকীক হত্যাৰ পিছতো এতিয়াও আহমদ বেজৰ মূৰত ধৰা নাই বেজাৰীৰ ভুল হত্যাকাৰী বেজৰ মুখত এতিয়াও জিন ভূতৰ নাম মই ভূতৰ বিষয়ে মই মানে জাৰা কৰিলোঁ কৰাৰ পিছত জিন হাজিৰ হৈ গ'ল জিন হাজিৰ হোৱাৰ পিছত তেতিয়া মই ক'লোঁ যে আপোনালোকে মানুহটো কম হৈ গ'ল জিনৰ মানে মানুহ বেছি লাগে তাক ধৰিব লাগে ভালকৈ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে মাছুমৰ মৃতদেহৰ পৰিয়ালটো কাষ চাপিছে আৰক্ষীৰ কিন্তু আহমদৰ দৰে হত্যাকাৰী বেজৰ ফাঁচি নহলে বকুত মৃত্যু হ'ব আৰু বহু মাছুমৰ কাৰণ জিন ভূতৰ অৱস্থিতিক লৈ অন্ধবিশ্বাস বিয়পোৱাত উস্তাদ আহমদৰ দৰে বেজ নগৰবেৰাৰ পৰা আইনাল হকৰ সহযোগত বকুৰ পৰা গোবিন্দ দলৈ ৰিপৰ্ট প্ৰতিদিন টাইম